ধন আৰু বিনোদ নামৰ লোকজনৰ পৰা দুষ্ট চক্ৰই উলিয়াই নিলে ধন। এয়া বেংকে নিয়া বুলি আমি অভিহিত কৰিবলৈ বিচৰা নাই, কাৰণ কোনে নিছে এয়া কোনেও বৰ্তমান গম নাপায়। 2018 চনতে KCC লোন লোকজনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰাও উলিয়াই আনিলে মাটিৰ প্ৰমাণ পত্ৰ আৰু ছট পূজাৰ উপলক্ষে আত্মীয়ৰ একাউণ্টত জমা দিয়া টকা উলিয়াবলৈ আহোঁতে পোহৰলৈ আহে সকলো তথ্য। KCC ঋণৰ বাবে ধন কাটি ৰখা বুলি বিনোদ শ্বাহক জনাই বেংক কৰ্তৃপক্ষই। এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছে। টকাৰ KCC লোন 2018 চনতে জালি নথিৰে ললে আৰু লোকজনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰাও মাটিৰ প্ৰমাণ পত্ৰও উলিয়াই আনিলে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক, কিয়নো এইজন লোকৰ সৈতে আজি হৈছে। গতিকে কাইলৈ আপোনাৰ বা বিভিন্ন জনৰ লগত হ'ব পাৰে, কাৰণ এয়া বেংক কৰ্তৃপক্ষই যিহেতুকে জানে আপোনালোকে যে বেংক কৰ্তৃপক্ষই প্ৰতিটো তথ্য অধিক সূক্ষ্মভাৱে তেওঁলোকে পুংখানুপুংখকৈ পৰীক্ষা কৰিহে তেওঁলোকে লোন দিয়ে। কিন্তু যেতিয়া এই লোকজনে যিগৰাকী লোকে এই লোকগৰাকীৰ নামত যেতিয়া নথি জালিয়াতি কৰিলে, সেয়া হয়তো সম্ভৱতঃ বেংক কৰ্তৃপক্ষও হয়তো সেই ক্ষেত্ৰত তেওঁলোকে গম নাপালে, কিয়নো যিহেতুকে বেংকে প্ৰতিটো নথি চাই প্ৰতিটো নথি বা তথ্য পুংখানুপুংখকৈ পৰীক্ষা কৰাৰ পাছতহে লোন দিয়ে। আৰু গতিকে কিন্তু এই লোকজন লোন পৰ্যন্ত দিয়ে। এই লোকগৰাকীৰ নামত এই বিনোদ শ্বাহৰ নামত যিহেতুকে দুষ্ট চক্ৰই একাউণ্টৰ পৰা যেতিয়া পইচা কাটিছে, তেতিয়া আমি আপডেট কৰাৰ পিছত মই চাইছোঁ, মনে ছাৰক সুধিলোঁ যে এইটো কিহৰ পইচা কাটিছে। ছাৰে ক'লে বোলে সেইটো KCC লোন লোৱা আছে। মই ছাৰ মইতো KCC লোন লোৱা নাই কেতিয়াও। ছাৰে কৈছে যে নাই বোলে 18/5/2018 চনত বোলে লোন আছে 40,000 তোমাৰ বোলে। মই ছাৰ মই লোন লোৱাই নাই। আকৌ যোৱা শনিবাৰ পইচা 10,000 টকা আহিছে। মই ওলাবলৈ আহিছোঁ, আমাৰ ছট পূজাৰ কাৰণে পইচা আহিছিলে 10,000 টকা। এই 10,000 টকা ওলাবলৈ আহোঁতে পইচাটো নাই বোলে, এইটো KCC লোন চলি আছে, পইচাটো তাতে মাইনাছ হৈ গ'ল বোলে 10,000 টকা। এই পাঞ্জাৱ নেশ্যনেল বেংক মেৰাপানী ব্ৰাঞ্চ নাই লোৱা। মেনেজাৰ ছাৰ কৈছে যে এখন এপ্লিকেশ্যন লিখি দিয়ক, মই এই সপ্তাহৰ ভিতৰত কিবা এটা উপায় কৰি দি আছোঁ বোলে। চাই দিছোঁ বোলে কেনেকৈ। আগতে এই 20/6/2022 চনতে প্ৰায় আপোনাৰ 2942 টকা কাটিছোঁ। এইখন আপডেট কৰিলোঁ, আকৌ 968 টকা আছিলে একাউণ্টত, সেয়া পইচা কাটি দিলে। তোমাৰ নামত KCC লোন আছে, তুমি KCC লোন লৈছা। মই ছাৰ মই KCC লোন লোৱা নাই মই।